হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? নিশ্চয় সকলোৰে ভালেই। আজি হৈছে বৃহস্পতিবাৰ আৰু বৃহস্পতিবাৰৰ দিনা আমাৰ সোণমানক ৰাখি পিন্ধাবলৈ গৌৰীসাগৰৰ পৰা আহিলে। তাৰ ভাইটি পাতিছে, তাইক শিৱানী হয়, আৰু ইয়াৰ তাইৰ লগত আহিছে তাৰ ভায়েক বিকাশ। আৰু এয়া বিকাশ আৰু সোণমানক প্ৰথমতে সোণমানক পিন্ধাইছে। ধুনীয়াকৈ চাকি বন্তি পূৰা জ্বলাই লৈছে। আৰু ইয়াৰ আজি এডাল প্ৰথম ৰাখি হয়। আনকালে তাক সৰুৰ পৰা 7 মাহৰ পৰা পিন্ধোৱা এগৰাকী আছে। প্ৰথম আনকালে তাই পিন্ধায়। কাইলৈ পিন্ধাব শুকুৰবাৰে। মোলেতো খাই দিয়া আকৌ। ৰবা বিকাশলে আৰু সৰু হৈছে। আৰু এইফালে গিফ্ট দিছে। কোনকে দিবি? তোৰ হাতটো বেকা হয়, বেকা পৰি যায়। কোনকে দে হাতটো মাথা দাং। হ'ব চাউল দে এই ছেলেটা খালি কান্দে। हेलो ৰচোন উঠি বহি লওক, তাতে বান্ধি লওকচোন। হ'ব বাদ দে, লাহেকে আৰু তাত টাইট কৰ, ঢিলাকে চকলেট আনিছ নি? চকলেট নে বেলেগ কিবা? খোৱা মিষ্টিটো খোৱা। এটা ওলাই তাৰ হাতত দি দে। ধূপদানিটো ধুনীয়াকৈ থৈ লোৱা। কোন মানুহে এইফালে আহা অকণমান, ভালকৈ বহি দিয়া আকৌ। ৰবা মিষ্টিটো খাবলে এইফালে চা, নন্দিনী হাতখন শেষ কৰি দিয়া আকৌ ধুনীয়াকৈ। নন্দিনীয়ে ৰাতিটো ভালকৈ দি দিয়া। কালি আহিছিলে বা দুজনী, চনিয়া দিদিয়ে আনকালে প্ৰথম পিন্ধাই। খাই দিলা নি? কেলে আহিছা? একো নহয়, পৰক দিয়া। আমি পেনে দিছি আমাকে তুমি পেনে দিলা। গোটেই কি পাতে পিন্ধিলে চান্দিপিয়া পিন্ধাব নহয় তোমাক। এতিয়া এজনী বায়েকে, এজনী সৰু বায়েক। চাবা দেই, ধূপডাল পৰি যাব।
ফু কৰি দে নমহাৰিবা মহাৰি নিদিবা বাবা বেলেগ আৰু দেই তোমাৰ গাটো লাগিলে এই তুমি সেন্দুৰৰ প্লেটখন এইফালে আঁতৰাই দিয়া সেন্দুৰখিনি তেতিয়া এইখন গামোচাখনৰ হাতখন মচি দিয়া আৰু এইফালে আমাৰ সোণমানো ৰাখি পিনো বায়েক হৈ গ'ল চা হাতখন আৰু এইফালে ভৰ্তি হৈ গ'ল এইফালে নন্দিনী আমাৰ এইফালে সোনিয়া এই চব কিমান লাজ কৰিছে এই পূৰা 7 মাহৰ পৰা পিন্ধাইছে সোণমানো যেতিয়া 7 মাহ হৈ আছিলে তেতিয়া তাই প্ৰথম পিন্ধাইছিলে ৰাখি আৰু এইজনী শান্তিপ্ৰিয়া হাঁহিটা মাৰি দিয়া তাই ফাৰ্ষ্ট পিন্ধাইছে ৰাখি আৰু আমাৰ এইটো সোণমানৰ ফালৰ পৰা সৰু এটা গিফ্ট যেতিয়া ডাঙৰ হৈ চাকৰি কৰিব তেতিয়া ভাল গিফ্ট দিব দেই